खुलुमबाय अरुण ब्रह्म इउटुब चेनेलाव गासैखौबो फिन खनसे बरायबावबाय बे समाव आङो दंफैयो नगाव जिल्लानि सिङाव थानाय बे नगाव जिल्लानि सिङाव थानाय मोनसे दुखुनांथाव खौरां আপনিও ৰিলিভতে আছে এনে কোনটো জায়গাত আপোনালোকৰ বানপানী হৈছে কোনটো গাঁওটো কি ফুলগুৰি ধেমাজি এনে এইটো বানপানী কিমান দিনৰ পৰা হৈছে মানে বেছি দিনৰ হোৱা নাই আজি এমাহ মান হৈ গ'ল এমাহ হৈছে ন এনে জায়গাটো এইটো এনে জায়গা নে সদায় বছৰ বানপানী হয় না বছৰ বানপানী হয় প্ৰতি বছৰ বানপানী হয় কোনটো নদী আপোনালোকক এফেক্ট কৰে এনেকা আমাৰ কপিলিটো বেছি হেৰি কৰে দিয়া কপিলিটো ন প্ৰতিটো বছৰ এইটো মাহতে হয় ন সেইটো মাহতে নহয় এইবুলি আগবাঢ়িলহে বেছি আগবাঢ়িলে মানে কিমান মান ঘৰ আপোনালোকৰ মানে এই অৱস্থা আমাৰ কমে 25খন মান গাঁও হেৰি হৈছে 25খন মান এনে কি মানুহ আছে তাতে আমাৰ ট্ৰাইবেল মানুহ আছে নাথ মানুহ আৰু দাস মানুহ এইখিনিতে চব এইখিনিতে এতিয়া তাৰমানে কি বঙালী দাস মানুহ নাথ মানুহ চব মানে মিলি আছে আৰু এনে চব কেইটামান গাঁও এনেকা যিটো মানে বানপানীটো বেছি ডুব গৈ আছে মানে আমাৰ ধেমাজি আৰু পেটবহাৰ এনে দেওবালী হাৰিয়াপাৰ এনেকুৱা বেছি হেৰি হৈ আছে চৰকাৰৰ যিহেতু ব্যৱস্থা পাব লগা আছে ৰেচন পানী আমাৰ এইটো এলেকাটোতে পাবলৈ আছে বেছি হেৰি নাই আৰু চৰকাৰৰ পৰা আহিছে মানে কি সাহায্য মানে এনে চাউল পাত কিবা কিবি এটা দিছে আৰু তেওঁ চলিব কৰিবলৈ দিছে একজেক্ট ইয়াত অহাটো কিমান দিন হ'ল আপোনালোকৰ আমাৰ এতিয়া 2 সপ্তাহমান বেছি হৈ গ'ল 2 সপ্তাহ বেছি হৈ গ'ল যিটো থকা গোন্ধটো এইটো মানে কি আমাক একো ব্যৱস্থা কৰি দিয়া নাই আমি এটা তাৰ গোন্ধতে লৈ বহি থাকিবলগীয়া হৈছে সৰু ল'ৰা ছোৱালী আছে বেমাৰ হৈ যাব এইটো সৰু ল'ৰা ছোৱালী এইটো সৰু ল'ৰা ছোৱালী এই ডক্টৰ ব্যৱস্থা একো হোৱা নাই এতিয়ালৈকে কোনো আজিলৈকে মেডিকেল নাই অহা না এই ভিডিঅ'ৰ মাজত হস্পিটেলৰ পৰা কিবা ফেনাইল চেনাইল কিবা কিবি দিব লাগে মই সেইবিলাকতো একো দিয়া নাই এতিয়া মানুহবিলাকৰ এতিয়া কেনেকৈ থাকিব এতিয়া গোন্ধত এতিয়া কিবা আপোনালোক এতিয়া অকণমান আগলৈ গ'লে আপোনালোকে গোন্ধটো পাই যাব কেনেকুৱা গোন্ধ জেগাটোতো এইখিনি জেগাটো বাদৰ কথা আপোনালোকে অকণমান আগলৈ গ'লে গোন্ধ মানে একদম থাকিব নোৱাৰা হৈ যায় কিমান মান এতিয়া মানুহ আছে ইয়াত মানুহ আমাৰ আছে 500 মান মানুহ আছে আৰু আগলৈ আছে স্কুল এখনত হাত ভৰ্তি হৈ আছে যি অৱস্থা যিহেতু আপোনালোকৰ মেডিকেলৰ কোনো অহা নাই কোনো ডিপাৰ্টমেণ্টৰ নাই এনে মন্ত্ৰী এমএলএ কোনোবা আহিছে নেকি খবৰ ল'ব মন্ত্ৰী এমএলএ দুজন আহিলে আহি খবৰ খাতিটো লৈ গ'ল আজিলৈ কি কাম কৰি এইটো অলপ জনাইছে নাই যিহেতু এই জগাটো নলা ড্ৰেইন তেওঁলোকক এতিয়াতো কোৱা গৈছে তেওঁলোকেতো কাণ খবৰ কৰা নাই এতিয়া আমি এতিয়া ঘপককৈ এতিয়া এইখিনি গোটেইখিনি মানুহ এতিয়া 300-400 মানুহ এতিয়া আছোঁ এইডোখৰ জেগাতে এতিয়া আমি গা পা ধোৱা কৰা অসুবিধাটো হয় যিহেতু মই যিকোনো এইটো জগাত যিহেতু যি অৱস্থা সেইটো দেখুৱাবলৈ চেষ্টা কৰিম আপুনি দেখাইফালে আকৌ নাম কি আপোনাৰ ৰমেশ মণ্ডল কিমান দিন হৈছে ইয়াত কিমান দিন হৈছে যিহেতু অৱস্থা গোন্ধ এই গোন্ধত আপোনালোকে কেনেকৈ থাকিছে থাকিম আৰু উপায়টো নাই যি বহুত দুখ লগা কথা এইখিনি সময় আপোনালোকক যিহেতু চৰকাৰী সহায় পাইছে ৰেচন পাতি পাইছে ন আপোনালোকে চাওক ইয়াত কি বেয়া অৱস্থা কি গোন্ধ আৰু ইয়াত টিউবেলটো কোনখিনি জেগাত আছে আপোনালোকে ভিডিঅ'ৰ মাজেদি গম পাব মই এইখিনি সময়ত যিহেতু তেখেতলোকৰ পৰা কিছু কথা জানিম তেখেতলোকে কিমান দিনৰ পৰা ইয়াত আছে আৰু কেনেকুৱাকৈ ইয়াত আছে যি গোন্ধত আপোনালোকে 1 মিনিট আমি থাকিব নোৱাৰোঁ তেনেধৰণৰ জাগাত তেখেতলোকে কিমান দিনৰ পৰা থাকিছে সেইটো আমি সম্পূৰ্ণ কথা জানিম আৰু আজিলৈ তেখেতলোকে চৰকাৰীভাৱে কি ব্যৱস্থা হৈছে আৰু কি পাইছে কি পোৱা নাই সেইবিলাক তেখেতৰ লোকৰ পৰাই আমি সম্পূৰ্ণ কথা জানিম এই ৰামৰংগাগুৰা কি বুলি কয় আপোনালোকৰ একজেক্ট জাগাটো আৰু কি কয় আমাৰ হেৰি জেকুৱা হয় এনে আপোনালোকৰ কেই ঘৰ আছে ইয়াত কিমানজন মানুহ আছে ইয়াত কেম্পাটি কিমান হ'ব বহুত আছে যিকোনো এনে একজেক্ট জাগাটো এইটো কি কয় এইটো ফুলগুৰি বজাৰ ন ফুলগুৰি বজাৰ যে মাছ বজাৰ পোৱা নাই আৰু যেনে তেনে আছোঁ আৰু যেনে তেনে আছে আজিলৈকে আপোনালোকে ৰেচন পাতি পাইছে ৰেচন পাতি দিছে চৰকাৰে আৰু আপোনালোকৰ মেডিকেল ডিপাৰ্টমেণ্টৰ পৰা আহিছে নাই অহা কিন্তু মেডিকেল ডিপাৰ্টমেণ্টৰ পৰা অহা নাই আপোনালোকৰ ইয়াত সৰু ল'ৰা ছোৱালী আছে বেমাৰ হ'লে কি হ'ব আপোনালোকৰ কি হ'ব হৈছে নেকি কোনোবা এনেধৰণৰ বেমাৰ নাই এতিয়া হোৱা নাই হ'ব যেন পাইছে
আপোনাৰহে হোৱা নাই বেলেগৰতো হৈছে নিশ্চয় জ্বৰ কাহ হৈছে কৃষ্ণ জ্বৰ কাহ হৈছে আপোনালোকে ক'ৰ হয় নমস্কাৰ মোৰ নাম বুবুল চন্দ্ৰ বড়ো বুবুল চন্দ্ৰ বড়ো হয় মই ডাঙৰিবিল কছাৰী গাঁৱৰ হয়। নিবাসী মই আজি ৰিলিফতে আজি 10 দিনমান হ'ল ইয়াতে আছোঁ আমি ফুলগুৰিতে হয়। বহুত কষ্টৰ মাজতে আমি জীয়াই থকা বুলি ক'ব লাগিব আমাৰ ঘৰ বাৰী ভাঙি চিঙি গ'ল গাড়ী ঘোঁৰা গ'ল পাৱাৰ টিলাৰ গ'ল ধান মৰা মেচিন গ'ল মটৰ গ'ল বিভিন্ন বাইক কিবা কিবি গ'ল এতিয়া বহুত দুখৰ এতিয়া ক'লে কি হ'ব হয় আপোনালোকৰ চৰকাৰী ব্যৱস্থা ইয়াত কি কি পাইছে চৰকাৰী ব্যৱস্থা আমি ৰিলিফৰ বাহিৰে একোৱে পোৱা নাই ইয়াতো মেডিকেলৰ মেডিকেলৰ এইবিলাক নাই কোনো অহা নাই মিডিয়া আহিছে না অহা নাই নাই আজিলৈকে অহা নাই আজিলৈকে অহা নাই কোনোবা এনে ধৰণৰ মোবাইলত মিডিয়া আহিছে নাই আজিলৈকে লৈছে? অহা নাই কোনো অহা নাই না? আজি আমাৰ বড়ো ফালৰ পৰা আহিছে আমি ভাল লাগিছে নিশ্চয় আপোনালোকক এনে সংগঠন হিচাপে কি কি সংগঠনে এনেকা ডনেশ্যন দিব আহিলে এনেকুৱা ডনেশ্যনে কিছু মালিক সন্থা আছে আমাৰ ফুলগুৰিতে কিছুমান ফুলগুৰি মালিক সন্থাই আপোনালোকৰ ৰেচন দিয়াৰ ব্যৱস্থা কৰিছে ৰেচন দিছে কিছুমান চিৰা দিছে চাহ চেনি এইবিলাক দিছে কিছু কিন্তু মেডিকেলৰ ব্যৱস্থা মেডিকেলৰ বিভাগ নাই আৰু পানীৰ কাৰণে বহুত অসুবিধা আমাৰ ইয়াত ইয়াত কি কি জাতি এনে আছে এতিয়া আমাৰ ইয়াত আছে বড়ো আছে লালুং তাৰপিছত আমাৰ বঙালী সম্প্ৰদায় তেনেকুৱা বিভিন্ন জাতি কোচ কেঙত এনেকুৱা ডুম এনেকুৱা বিভিন্ন জাতি বহুত জনজাতি আছে কিন্তু আজিলৈ এই অৱস্থাত মেডিকেল ডিপাৰ্টমেণ্টৰ পৰা কোনো একো ব্যৱস্থা নোলোৱাটো বহুত আৰু কি ক'ব চৰকাৰক কি ক'ব এইখিনি সময়ত আপুনি যিহেতু মেডিকেলৰ ব্যৱস্থা দিয়া এই মেডিকেলৰ বিভাগে মই ইয়াকে ক'ব বিচাৰোঁ মই সন্মানীয় আমাৰ অসমৰ মুখ্যমন্ত্ৰী আমাৰ হেমন্ত শৰ্মা ডাঙৰীয়াক ইয়াকে অনুৰোধ জনাওঁ মই যে আমাৰ এই দুখীয়া ৰাইজক তেখেতে আমাৰ স্বাস্থ্য বুজ লয় তাতে আমাৰ খোৱা পানীটো আমাৰ পৰিষ্কাৰ কৰি মানে তেনেকৈ খোৱা পানী বিষয়লৈ আমাক অকণমান সহায় কৰে এইটোকে মই তেখেত ডাঙৰীয়াক মই অনুৰোধ জনাওঁ আপোনালোকে গম পালে যিহেতু যি অৱস্থাত আছে সেই অৱস্থাত থাকিলে ইয়াত মানুহে যিহেতু বেমাৰ নোহোৱাকৈ নহ'ব কিন্তু সকলো মানুহৰ অৱস্থা বেয়া হৈ আছে যিহেতু ঘৰৰ অৱস্থা যেনেকুৱা অৱস্থা হৈছে আৰু মানুহবিলাকৰ অৱস্থা স্বাস্থ্য পাতি বেয়া হৈ গৈ আহিছে এইকাৰণে যিহেতু অৱস্থাত থাকিলে আমি যিহেতু এইবিলাক জগা চালে আপোনালোকে গম পাব ইয়াত কিমান বেয়া অৱস্থাত এইটো সাপ্তাহিক বজাৰ হয় ইয়াত আপুনি কেমেৰা পাৰ্চন অলপ দেখুৱাওক এনেই সাপ্তাহিক বজাৰ হয় কি বজাৰ হয় ইয়াতে ইয়াত ঝাৰুৱালা আছে যোৱা শনিবাৰ বজাৰ হৈ গ'ল ইয়াত এনে ঝাৰুৱাল আছে নাই চাফাই অভিযান কৰি না নকৰে দেখা নাই ন পানী নলা যিটো ড্ৰেইন ইয়াত এই অঞ্চলৰ যিমান জাবৰ জোঁথৰ বেয়া বস্তু সি নলাত পেলায় ইয়াতে পেলায় নহয় জানো তেতিয়াহ'লে এই অৱস্থাত যিটো মানুহ থাকিলে বেমাৰ নোহোৱাকৈ কোনো মই এটাই কথা অনুৰোধ কৰিব বিচাৰোঁ চৰকাৰ ভাবে যিহেতু বানবিধ্বস্ত অৱস্থাত যিহেতু ৰাইজে কষ্ট পাইছে এই কষ্টৰ মাজত আৰু কষ্ট বেছিকৈ পাইছে যিহেতু বেয়া গোন্ধক লৈ যিহেতু আসাম চৰকাৰৰ যিহেতু পাব্লিক হেল্থ ডিপাৰ্টমেণ্টৰ ইয়াত তদন্ত কৰিবৰ কাৰণে অনুৰোধ জনোৱা बर' रायलायदोंमोन माथो मा बबे जायगानि जों बै हारियाफारनि दा जिहेतु बेबायदि थासारियाव नोंसोर बोरै थादों जों दा एयाव थानायखौ जायाखैनो जों दा इयावनो दङ न'आवनो दङ न'आवनो दङ ओइ दै गेजेरावनो बंफां सायाव सां बनायनानै ओइ दैबाना जों मानसि थोरोबनाय बेयावनो दा जों बेयाव सां खाजिनानै इ सायावनो मेडिकेल डिपार्टमेन्टआ गैया जेबो होआखै पाब्लिक हेल्थ डिपार्टमेन्टে जितु একবাৰো আজিলৈ খবৰ লোৱা হোৱা নাই